নমস্কাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মাঘৰ উৰুকা আৰু আজি উৰুকাৰ দিনা আমি পথাৰে গৰু বিচাৰি ওলাইছোঁ, কিন্তু আজি 3 দিন হ'ল গৰু ঘৰলৈ যোৱা নাই। বিচাৰি পোৱা নাই। এজনী মাইকী গৰু, দুটা মানে হালোৱা গৰু। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ দীপন শইকীয়া মনোৰঞ্জন অসম ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকে সকলোৱে কুশলে আছে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সদায় দেখিবলৈ পায়। এই পথাৰৰ মাজে মাজে আমি গৰু বিচাৰি আহিছোঁ দেই। গৰুকেইটা হেৰালে। আজি 3-4 দিনমান হ'ল গৰুকেইটা যোৱা নাই। আজি মাঘৰ বিহুলৈকে ক'ত বিহু খাইছে গৰুকেইটা। পথাৰে গৰু বিচাৰি আহি আছোঁ এতিয়া। সেইফালে গৰু জাক আছে, গৰুখিনি দেখিলেই গৰু জাকল যাওঁ। সেইফালে আছে এই গৰুটো মানে বিচাৰি পোৱা নাই। 3 দিন হৈ গ'ল ঘৰলৈ অহা নাই গৰু। গ'ল সিহঁতি। গৰুটো অকণ ৰঙা বগাকৈ আছিলে, মানে গৰুটো আজিলৈকে বিচাৰি পোৱা নাই। কেনি গ'ল জানো গৰুটো। গৰু জাকে বিচাৰি ফুৰোঁ, কিন্তু বিচাৰি পোৱা নাই আজিলৈকে। কালিও বিচাৰিছোঁ নাই পোৱা, আজিও বিচাৰিছোঁ নাই পোৱা। এতিয়া গৰু জাকৰ মাজলৈ যাওঁ, হয় বুলি আঁতৰ পৰা হয় লাগে, ওচৰলৈ যাওঁ, কিন্তু গৰু জাক নহয়। হয়, সেইকাৰণে ওলাই আহিছোঁ, মানে ক'ৰবাত মাঘৰ বিহু খাবলৈ যাব পাৰে। সেইকাৰণে আমি মই এতিয়া ওলাই আহিছোঁ গৰুকেইটা বিচাৰি। এটা নহয় 3টাকৈ গৰু, এজনী গাই গৰু, 2টা হালোৱা গৰু। হালোৱা গৰুহাল যদি নাইকিয়া হৈছে খেতি কৰিম কেনেকৈ। আগন্তুক বহাগত খেতি আহি আছে, জেঠৰ পৰা কঠীয়া পাৰিব লাগিব। সেইকাৰণেতো এতিয়া গৰুকেইটা লাগিবই। সেইকাৰণে আজি 3 দিন ধৰি গৰুকেইটা যোৱা নাই। গাইজনী গাখীৰ আছে, এইফালে দামৰিটো লগত নাই। দামৰিটো ঘৰতে আছে। গৰুজনী কেনি গ'ল এতিয়া বিচাৰি পোৱা নাই। এই উৰুকা দিনাও গৰু বিচাৰি ফুৰিবলগীয়া হৈছে। পথাৰে যাওঁ, জাক পাতি থাকে গৰু, জাকত সোমাই যাওঁ, কিন্তু আঁতৰৰ পৰা হয় নিচিনা দেখোঁ, কিন্তু এতিয়া গৰুকেইটা ওচৰত চাওঁগৈ নহয়। আগন্তুক খেতি আহিছে। আমি কৃষকৰ পোৱালি, যিহেতু আমি কৃষকৰ পোৱালি হিচাপে আমিতো আমাৰ খেতিয়ে প্ৰধান, খেতিয়ে মেইন। কিন্তু গৰুৰ হাল যদি নহয় আমি কেনেকৈ খেতি কৰিম। আৰু যিহেতু এতিয়া তেলৰ যিহে দাম হৈছে, ট্ৰেক্টৰ লগাবলৈও সেই পইচাই নকৰে। সেইকাৰণে নিজৰ বলদকেইটা লাগিবই। আৰু আমি যদি এতিয়া গৰুকেইটা বিচাৰি নলওঁ, গৰুকেইটা ক'ৰবালৈ গুচি গ'লে আমি নেপাম। সেইকাৰণে গৰুকেইটা বিচাৰিছোঁ। আৰু গাইজনী গাখীৰ আছে, আৰু পোৱালিটো ঘৰত আছে। গাইজনী বিচাৰি পোৱা নাই। 3 দিন হৈছে আৰু আজি চাওঁ এনেকৈ বিচাৰি থাকিব লাগিব। পথাৰে বিচাৰি ঘূৰি ফুৰিছোঁ, ক'ত আছে ক'ত নাই জাকৰ মাজত চাওঁ, বিচাৰি নাপাওঁ। এইফালে এইখিনি গৰু আছে বুলি আহিছোঁ ওচৰত চব। এইখিনি গৰু, ইয়াত আমাৰ গৰু নাহে ইয়াত। আৰু ক'ৰবাত আছে চাব লাগিব। এইকেইটা নহয়। সেইফালে যাওঁগৈ, সেইফালে গৰু নাই। এইফালে কেনেকুৱা চাওঁগৈ আকৌ সেইফালে। আৰু এইফালে জাক আছে, এইফালে চাবগৈ লাগিব। এতিয়ালৈকে গৰু বিচাৰি পোৱা নাই। বিচাৰি ফুৰিছোঁ পথাৰে। সেইফালে পশ্চিমৰ আকাশত বেলি লহৰিয়াব হ'ল, পূবৰ বেলি পশ্চিমত গৈ লহৰিয়াব হ'ল, কিন্তু এতিয়ালৈকে গৰু বিচাৰি পোৱা নাই। আজি মাঘ বিহুৰ উৰুকা দিনাও পথাৰে গৰু বিচাৰি ঘূৰি ফুৰিছোঁ। য'তেই গৰু জাক দেখোঁ ত'তেই যাওঁ, আঁতৰ পৰা দেখোঁ, চিনি পাওঁ নিচিনা লাগে, কিন্তু গৰু যেন নহয়। কিন্তু গৰুকেইটা ক'ত সোমাই আছে, কি কৰিছে, কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই। আজি যদি ইয়াত নাপাওঁ, কাইলৈ বেলেগ এডোখৰ যাব লাগিব গৰু বিচাৰি। তেতিয়াহে গৰুকেইটা পালেহে মনটো ভাল লাগিব। যিহেতু কৃষকৰ পোৱালি হিচাপে খেতিয়ে মেইন। দেখিছেই ডিজেল পেট্ৰলৰ যি জুই চাই দাম, আকাশলম্বী দাম। আমাৰ নিচিনা দুখীয়া ৰাইজে কেতিয়াও তেল ভৰাই
ট্ৰেক্টৰে খেতি কৰিবলৈ অসুবিধা হৈছে, সেইকাৰণে বলদ হাল নহ'লে কেতিয়াও আমি খেতি কৰিবলৈ নোৱাৰোঁ। আৰু মাটি চহাবলৈ তেতিয়াহে আমি বলদ হাল লাগিবই, আৰু যদিহে তেলৰ দাম, সেইকাৰণে বলদ হাল মেইন, যিহেতু খেতিয়কৰ পোৱালি হিচাপে। গোটেই দিনটো গৰু বিচাৰি বিচাৰি হাইৰাণ কৰিলোঁ, গৰু কিন্তু নাপালোঁ। এতিয়া বেলি লখিয়ালে আৰু এতিয়া ঘৰলৈ যাবগৈ লাগিব। এতিয়া গৰু বিচাৰি নাপাওঁ, আকৌ অহা কালিলৈ পুনৰ গৰু বিচৰা অভিযান চলাম, যিহেতু গৰুকেইটা বিচাৰি পাবই লাগিব। গৰুকেইটা মেইন, আমি কৃষক হিচাপে গৰুকেইটা মেইন। আৰু আপোনালোকলৈ শেহতীয়াকৈ মই ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো মানে গৰু বিচৰা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দীপন শইকীয়া মনোৰঞ্জনৰ অসমীয়া চেনেলটো, আৰু কাষতে বেল আইকনটো বজাই দিব, যাতে মই দিয়া নতুন ভিডিঅ'বিলাক যে আপোনালোকে অতি সহজে চাবলৈ পায়। ধন্যবাদ। জয় অসম।